নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ঋতুস্মান ব্লগ চলে আপোনালোক স্বাগতম। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বহুদিন ব্লগ দিয়া নাই, বেয়া নাপাব। পৰীক্ষাও পালেহি, আজি হ'ল সৰস্বতী পূজা। আমি এতিয়া স্কুল যাবলৈ ওলাইছোঁ। এয়া মই পিন্ধিলোঁ কাপোৰ কানি আৰু এতিয়া ভাত খাম আৰু ডাইৰেক্ট স্কুল যাম। প্ৰথম শেষলৈকে স্কিপ নকৰাকৈ চাই যাব। মই লাহে লাহে স্কুল পাবহি হৈছে, অকণমান দূৰ আছে। নাম লগা গাঁও পাইছোঁহি। চাই থাকক ব্লক গৈ আছোঁ। এই স্কুল পালোহি, বহুত ধুনীয়া ধুনীয়া স্কুল পালোহি। অকণমান ৰ'ব, এতিয়া আমি দোকানৰ পাওঁ তাক পিছে ঠিক ঠাক কৰিছে আৰু আমি আজি সোনকালে পালোহি। ৰাখিছে বলক আমি এতিয়া গান লগাওঁগৈ। আমাৰ ইব্ৰাছ আছে, আয়ুষ বলক আছোঁ। এই আশিষ দেখিছে, আমি ইয়াৰ ফিল্ডতে আছোঁ। শুবনি মাৰিছে এয়া। তাৰপিছত ইবাকে দেখুৱালোঁ, এয়া মই কৰি আছে সিহঁতি। আমডালেও কাঠি আছে দেখিছে, মানুহ আহিছে আৰু বলক পালোহি আমাৰ ফ্ৰেণ্ড অক্লান্ত, স্বপ্নীল, আমাৰ আশিষ, শুভতি ব্লগ বনাই আছে, বলক আমি ব্লগৰ সকলোবোৰ বস্তু দেখাইছোঁ। বাল্ব আছে দেখিছে, ধুনীয়া বস্তু আছে দেখিছে, এইফালে বহুত বস্তু আছে। বলক চাকি জ্বলাইছে দেখিছে, এইফালে ফুট চুট দিবলৈ আছে। আমি চাকি জ্বলালোঁ, এইফালে ধুনীয়াকৈ মানুহ আছে। চাওক বলক আছে দেখিছে, ধুনীয়াকৈ খাবলৈ বহিছে। চাওক ৰুটি দিছে, ৰুটি দিছে আৰু মানুহ চাওক কিমান আছে। পালোহি। যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।